হাই গাইজ আৰু প্ৰথমতে মই চেলি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মই আজি এখন চেলুনত আহিছোঁ। একচুৱেলি চেলুন বুলি ক'লে ভুল হ'ব, এখন পাৰ্লাৰে হয় এক প্ৰকাৰৰ। আৰু ইয়াতে আমাৰ ৰান্দা আছে, সকলোৱে ৰান্দা বুলি ক'লে জেউতিনগৰৰ সকলোৱে চিনি পায়। আৰু এতিয়া মোৰ এইকেইটা বালকেইটা কাটি দিব বোলে। আৰু কেনেকৈ ৰাখিব এই আপোনাক দেৰি নকৰি ভিডিঅ'টো চাই থাকক, শেষলৈ এটা মজা পাব। এইটো চাইড কাটি দিলে পুৰা একদম লাওমুৰা কৰি দিছে, কিবা চাইডটো কাটিছে আৰু বা কেনেকৈ কাটিব ৰান্দা জানে। আমাৰ ৰান্দা কেনে হ'ব, লাষ্টত যে চাব পৰা হ'ব না, একদম চুৰ ৰান্ধা হ'ব নেকি? একদম মজা হ'ব, চাই থাকিব। আৰু আপোনালোকৰ যদি নিশ্চয় ভাল লাগে আপোনালোকে আহিব পাৰে ইয়াতে। আৰু জেউতিনগৰ তিনিআলিতে একেবাৰে দোকানটো ৰাম চেলুন বুলি আছে চেলুনখনৰ নামটো। আৰু ইয়াতে ফায়াৰ কি কৰে, এইটো জুই লগাই কিনে যে চুলি বনাই, কেনেকৈ বনাই এইটো মানে চুলিত জুই লগাই দিয়ে। অলপ কেইদিনমান আগতে ডিম্পুৰে এটা ভিডিঅ' দিছিল, সেনেকুৱা টাইপত মানে জুই লগাই কিনে বনাই দিয়ে, মানে অলপ বেলেগ আৰু। ক'ব গ'লে কম খৰচত জব্দখানা ইয়াতে। চুলি পকি একেবাৰে অৱস্থা বেয়া হৈ গৈছে। এতিয়া চুলিত কি কালাৰ কৰিলে ভাল হ'ব এইটো সুধি আছোঁ। আৰু ৰামদা কোৱা মতে একবাৰ মানে চুলিত কালাৰ কৰাৰ পিছত মানে নেক্সট টাইম আৰু কালাৰ কৰিব লাগিব, নহ'লে চুলিটো লাহে লাহে বেছিকৈ পকা ষ্টাৰ্ট হ'ব। আৰু আজিকালি এইটো ক'ব পৰা নাই, বেছি ভাগৰে মানে চুলি পকাটো প্ৰব্লেম চলি আছে। আৰু মই ভাবোঁ কিবা বোলে বাৰ্গেন দি নাই কিবা লগাব দিছে, তাত কৰি বেটাৰ জেতুকাটো বেছি ভাল হ'ব ন ৰামদা? গেটআপটো বেলেগ আহি আছে না এতিয়া। আৰু এনেদৰে কাম কৰি কৰি চুলি কাটি কাটি বহুতখিনি আগবাঢ়িলে, চাই থাকিব। আৰু এইগিলা বাবাজিকা দাঢ়ি এইবিলাক গুচাব লাগিব। আৰু কোনোবা ফ্ৰেণ্ডৰ ওচৰত পকা চুলিৰ সমস্যা আছে যদি জনাব। বঢ়িয়া বঢ়িয়া, পকা চুলিৰ সমস্যা দিয়ে মই সমাধান কৰিব লাগে এতিয়া। মনোৰঞ্জনৰ বাবে গান লগাই দিছোঁ। আৰু অলপ আগতে যোনটো অনিতা মিক্সাৰ চেনেলত ভিডিঅ' ৰিলিজ পালে আৰু কাভাৰ চং এটা, সেই গানটো লগাই ৰাখিছোঁ। আৰু ৰামদাই চাই কিনে বহুত ভাল পাইছে বোলে গানটো। আৰু আপুনিও যদি চাব বিচাৰে তলত থাকিব ডিছক্ৰিপশ্যনত লিংকটো, চাব পাৰে। ৰামদাই আমাৰ বহুতখিনি আগবঢ়াই দিলে। মোৰ ছাইডটো চাওক, এইটো বেক ছাইড পুৰা একদম পাকলা কৰি দিছে। কেনেকুৱা লাগছে আপোনালোকে জনাব। আৰু ৰামদাই কৈছে কালি মানত কিন্তু বেছি ভাল লগা হ'ব বুলি কৈছে। ভাল লাগিছে না বেক চাইডটো? ৰামদাই আমাৰ কেমেৰা ঘূৰাই দিছে। আৰু এতিয়া এইগিলা কাটিব লগা আছে। আৰু এতিয়া মই ৰামদাক সুধি আছোঁ বোলে এই যে চুলিত যি জুই লগাই দিয়ে সেইটোৰ পৰা কিবা ফাইদা আছে নেকি? মানে যোনটো আপোনালোকে দেখি থাকে সচৰাচৰ, মানে বহুত আজিকালি এটা কমন ফেশ্বন ষ্টাইল হৈ গৈছে। ৰামদাই আপুনি অলপমান কওকচোন, এইটো চুলিত জুই লগাই দিলে কিবা ফাইদা হয় নেকি, কিবা বেনিফিট আছে নেকি তাতে? চুলি একো ফাইদা নাই। এইটো জুই লগাই কাটে যে এতিয়া এনে টাইম পাছ, এনে কাম নাই। এইটো এনে কাটে আৰু, কিন্তু এনেও কাটিব পাৰি, কিন্তু তথাপি আৰু ষ্টাইলৰ কাৰণে দিছে এইটো মানুহ। মানে সেইটোৰ পৰা কি বেছি কিবা ভাল হয় নেকি? চুলিকেইটা ভাল হয় নেকি? ভাল নহয়, বেয়াই হয় চুলিকেইটা। মানে কি এটা পিছত গেলি প্ৰব্লেম হৈ যাব ন? মানে জুইৰ যোনটো গৰম পায় এই প্ৰব্লেম হয়। এইটো এই জুইৰ তাপতো যিখিনি বস্তুৰে বেয়া হয় না। আৰু কথাটো হয়, জুইৰ তাপত মানে গলাই দিব পাৰে বা চাই পুৰি শেষ কৰি দিব পাৰে। যদি এই কাকেখানে যদি ধাপ ধুপ যে কৰি থাকে, যদি কিবা কাৰণে মিছ হৈ যায় তেতিয়া কিবা হ'ব না চুলিকেইটা? মিছ হৈ যাব মানে কি হ'ব, একো নহয়। এইটো ধৰি লওক জুইখিনি লগাৰ পিছত কাকেখান দি দিয়াওঁতে মিছ হ'ল, চুলিকেইটা বেছিকৈ জ্বলি যাব নেকি? জ্বলি নাযায়। জ্বলি নাযায় ন? আৰু সেইটো হিটাৰৰ কাম কৰে নেকি? মই শুনিছিলোঁ কিবা হিটাৰৰ কাম কৰে। হিটাৰৰ কাম কৰে এইটো। একচুৱেলি হিটাৰ মাৰিলে কি হয় আৰু সেইটো মাৰিলে কি হয় কওকচোন? এইটো চুলি জুই লগাই দিলে বস্তুটো নৰম হৈ যায়। নৰম হোৱাৰ পিছত যেনেকে ইচ্ছা, যোনপিনে ইচ্ছা সেইপিনে লৈ যায়। মানে ভাজ কৰি ৰাখিব পাৰে। ভাজ হৈ যায়, ভাজটো চিধা হৈ যায়, চিধাটো ভাজ হৈ যায়। এনেই বস্তুটো এনেকুৱা হয়। সেইকাৰণে মানুহে আৰু এইটোৱে আৰু একবাৰে কাটব পাৰোঁ, পিছত আৰু কাটব নোৱাৰে। আপোনালোকে নিশ্চয় হয়তো বুজি পাইছে, মানে যোনটো আমি হিটাৰ মাৰি কিনে চুলিকেইটা বেন কৰি লওঁ আৰু ছেম এনেকুৱা মানে জুই লগাই কিনে চুলিকেইটাত এই বেন কৰি লয়। মানে ক'ব গ'লে কথাটো কি হ'ল, এক প্ৰকাৰৰ হিটাৰ নিচিনা ন, গৰম হিট দিলে আৰু। আৰু যদি কিবা কাৰণত অলপ মিছটো নহয়, ইমান এক্সপাৰ্ট তেওঁলোকে, আৰু যদি কিবা কাৰণত মিছ হৈ যায় তেতিয়া কি হ'ব, চুলিকেইটা অলপ বেছিকৈ জ্বলি যাব। কথাটো অৱশ্যে ঠিকে ক'লে। বাকী
কাটি আছে আপোনালোকক দেখাই আছো চাই থাকক আৰু কি কৰিম আৰু দেখাব পাৰে আপোনালোকে হয়তো দেখাত ভাবিছে এই সৰু চেলুন কিজানি এনেকুৱা ভাবিছে কিন্তু চেলুন হ'ব পাৰে সৰু ৰামদাৰ বহুত ডাঙৰ আগতে ক'ত ৰামদাৰ দিল্লী কোন জেগাত আছিল আপুনি মানে আগতে ৰামদাৰ দিল্লীত পাৰ্লাৰ আছিল তাৰ পৰা এই বেলেগৰ আণ্ডাৰত কৰিছিল তাৰ পৰা ইয়াতে সৰু সুৰাই কাম কৰিছে কিন্তু যোনবিলাক হেয়াৰ ষ্টাইল দাড়ি এইবিলাক ষ্টাইল দিয়ে মানে বহুত মষ্ট পপুলাৰ হয় আৰু মোৰ ষ্টাইলটো আপোনালোকে দেখি আছে আৰু ভালদৰে ষ্টাইলটো বেছি ভাল লাগিব এতিয়া হাতত কেমেৰা লৈ আছোঁ কাটি আছে আপোনালোকক দেখাই আছোঁ চাওক না কিমান ধুনীয়া কৰি এটা নতুন স্কেল এটাত মানে কাম কৰি আছে আৰু আপোনালোকক কিছু কথা জনায়ো আছে কৈও আছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ ৰামদাক আপোনালোকে আহক মই তলত ৰাম চেলুনৰ ফোন নাম্বাৰটো দি দিম মই ডিছক্ৰিপশ্যনত থাকিব এইটো কণ্টেক্ট কৰি কিনে আহিব পাৰে ছানডেটো আহি কিনে চান্স নাই আপোনালোকে যে কাটি যাব পাৰিব ন ৰামদা বাকী দিনত অলপ চান্স থাকে ন আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব এতিয়া টাইম কিমান হৈছে চাওক মই অলপ জুম কৰি দিছোঁ মোটামুটি 11টা বাজে হ'লে এই ৰাতি 11টা বজাখনত মই দোকান পোহাৰটো বন্ধই হৈছে কিন্তু ৰামদা মোৰ কাৰণে ৱেইট কৰি কিনে কাটি আছে বহুত দেৰি হ'ল অৱশেষত কাটি আমাৰো কাম আগবাঢ়িলে আৰু ঘৰলৈও যাব লাগে বঢ়িয়া কেনেকুৱা লাগিছে লুকটো ফ্ৰেণ্ড চলিটো বগাই গৈছোঁ অলপমান আৰু এইবিলাক কি ওপৰৰ উঠি থাকিব নেকি চকা চৰাৰ নিচিনা এইবিলাক পৰি আছে কিবা এতিয়াতো এইটো ন চুলিৰ কাম 80% হৈ গ'ল এতিয়া দাঢ়ি কাম আছে দাঢ়ি কামো মোটামুটি 20% হৈছে এতিয়া এইটো এখন কি বুলি কয় দেখালোঁ চুলিটো দেখালোঁ চুলিটো কি বেয়া লাগি আছে নেকি জনাব কিন্তু কমেণ্টত জনাব একদম গুণ্ডা দেখা হ'লে গুণ্ডা বুলি কমেণ্ট কৰিব বেয়া নাপাওঁ মই আৰু গৰু চুট দেখা হ'লে গৰু চুৰ বুলি কমেণ্ট কৰিব নাকি আৰু এতিয়া দাঢ়ি কাম চলি আছে দাঢ়ি কাম কৰিব ফুলটো ডেটল লগাই আছে পুৰা ডেটল চেটল দি চাফা কৰি লৈছে লগতে চেনিটাইজাৰো কৰি দিছে চাওক বঢ়িয়া মানে ইনফেকশ্যনৰ কোনো চান্স নাই ন ভেকচিনে পুৰা ফুল প্ৰটেকশ্যনত কাম কৰিব কোনো ধৰণৰ চিন্তা কৰিব নালাগে কৰোণা কাট লাগিব বুলি একচুৱেলি কথাটো এনেকুৱা যে ৰাতিপুৱাৰ পৰা ৰখি লাষ্টত যাই কি হ'ল বোলে মই 3 ঘণ্টা ৰখিলোঁ চুলি কাটিব নাপালোঁ আৰু এইটো বস্তু মই বহুত বেয়া পাওঁ আৰু সেইটো কাৰণে মই ৰাতি একচুৱেলি চুলি দাড়ি কাটি বেছি ভাল পাওঁ আৰু বিশেষকৈ ৰামদাৰ ওচৰত যদি আপুনি চুলি দাড়ি কাটিম বুলি আহে তেতিয়াহ'লে অলপ টাইম লৈ আহিব বহুত বেছি মানুহ আৰু সঁচাকৈ অসম্ভৱ আৰু ইয়াৰ মাজতে ৰামদাই বোলে মোক কিবা এটা গিফ্ট দিয়ে ৱাও ৰামদাই কৈছে গ্লাছৰেদি বোলে ভিডিঅ' বনালে বহুত বেছি ভাল লাগিব ধন্যবাদ ৰামদা ভিডিঅ' কৰাৰ কাৰণে ৰামদাই চশমা দিছে বনোৱা দিছে অফাৰ এইটো পূজাৰ অফাৰ স্পেচিয়েল অফাৰ আৰু মই ইয়াত ৰাখি দিছোঁ আৰু এনে চাকোতে ৰামদা ঘৰৰ পৰা আহি গ'ল ফোন আৰু বৌ ফোন কৰিছে আৰু মোবাইলত কি বুলি চেক কৰি দিছে জানে ৰ'ব মই মোবাইলটো দেখাই আছোঁ আপোনালোকক এটা বস্তু স্পেচিয়েলি বস্তু দেখাব লগা আছে আৰু এতিয়া এই মোবাইলটো কাঢ়ি লৈ গ'ল হেল্ল' আৰু কথাটো হ'লে এনেকুৱা ঘৰৰ পৰাই মানে ৰামদাৰ বৌ ফোন কৰিছে ভাবি যে ফোন নম্বৰ দি কি বুলি চেভ কৰিছে জানে মানে বৌ সঁচাকৈ জেগাতকৈ বহুত বেছি মৰম কৰে বৌজনী আছে বহুত ভাল বহুত খোলা আৰু টিকলা এটা আছে ভাইটি ফোন নম্বৰ চেভ কৰিছে জান বুলি মানিব লাগিব কিন্তু পুৰা এতিয়াও প্ৰেম জবৰদস্ত প্ৰেম চলি আছে সঁচাই পিছে ৰামদাই কোৱা মতে হৈ গ'ল বোলে আৰু আপোনালোকে কোৱা মতে কেনেকুৱা চাব এইটো কিবা বোলে এটা ঘাট কি বুলি কয় এইটো নাজানো মানে এটা ষ্টাইল ডিজাইন নাই বা দিছিলোঁ তো অলপ বিয়া এখন আছে ৰামদা কি উঠিব পৰা আহিছোঁ পইচা দিব লাগিব নাই কিবা ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো
আৰু তলত ডিছক্ৰিপশ্যনত ৰামদাৰ নাম্বাৰটো থাকিব যদি কাৰোবাৰ কিবা ধৰক ঘৰুৱা প্ৰব্লেমত কিবা মানুহজন ঢুকালে কিবা হ'লে এনেকুৱা টাইমতো ৰামদাক লৈ যাব পাৰে ইয়াৰ পৰাই সেইবিলাক সুবিধাও আছে ৰামদাই এইটো ছাৰ্ভিচ দিয়ে ন ৰামদা দিব না এইটো ছাৰ্ভিচ আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু কেনেকুৱা পালে বাই গুড নাইট শুভৰাত্ৰি